পঞ্চম শ্ৰেণীৰ আমাৰ অসমীয়া পাঠ কিতাপখনত থকা পাঠ ১৬ আমাৰ গাঁও কবিতাটিৰ প্ৰশ্নসমূহক লৈ এটি চুটি ভিডিঅ' আগবঢ়ালোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন। প্ৰথম প্ৰশ্ন, শুৱনি গাঁওখন কিহেৰে ভৰা? উত্তৰ, শুৱনি গাঁওখন শুৱনি গছেৰে ভৰা। প্ৰশ্ন ২, ধাননি পথাৰ কিহেৰে ভৰি পৰে? উত্তৰ, ধাননি পথাৰ ধানেৰে উপচি পৰে। প্ৰশ্ন ৩, পানী ভৰা ঘাটত কোনে বেপাৰ কৰে? উত্তৰ, পানী ভৰা ঘাটত মুদৈয়ে বেপাৰ কৰে। প্ৰশ্ন ৪, গছৰ ডালত কোনে শুৱলা সংগীত গায়? উত্তৰ, গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়। প্ৰশ্ন ৫, কবিতাটিৰ কবি কোন? উত্তৰ, আনন্দ চন্দ্ৰ আগৰৱালা। প্ৰশ্ন ৬, গাঁওখনক কিহে শুৱনি কৰি ৰাখিছে? কবিতাটো পঢ়ি চাই লিখা। উত্তৰ, আমাৰ গাঁও কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশ অতি শুৱনি। গাঁওখনত থকা শুৱনি গছ, ফল ফুল, ধাননি পথাৰ, নদীৰ ঘাট আৰু এই ঘাটত বেপাৰীয়ে বেপাৰ কৰা আদি পৰিৱেশ শুৱনি বুলি কবিয়ে কৈছে। আৰু গাঁৱত প্ৰচুৰ পৰিমাণে পোৱা বস্তুবোৰে গাঁওখন শুৱনি কৰে, যেনে কোমোৰা, লাও, জিকা, ভোল, ভঁৰালৰ জহা ধান, গোহালিৰ গৰু, পুখুৰীৰ মাছ আৰু বাৰীত তামোল পাণ। গছৰ ডালত ধুনীয়া চৰায়ে গোৱা মধুৰ গীত, হিয়াজোৰ পেলাই যোৱা শুৱনি ফুলনিৰ পৰিৱেশ আৰু ঘৰে ঘৰে হাঁহি আনন্দৰ পৰিৱেশ, ভাওনা সবাহত মন জুৰোৱা বাঁহীৰ সুৰ আৰু সহজ সৰল গাঁৱৰ লোকৰ একতাই গোটেই পৰিৱেশ শুৱনি কৰি তোলে বুলি কবিতাটিত কবিয়ে বৰ্ণনা কৰিছে। প্ৰশ্ন ৭, গাঁৱত কি কি বস্তু প্ৰচুৰ পৰিমাণে পোৱা যায়? উত্তৰ, গাঁৱত প্ৰচুৰ পৰিমাণে পোৱা বস্তুবোৰৰ নামৰ তালিকা: শুৱনি গছ, ফল ফুল, ধাননি পথাৰ, কোমোৰা, লাও, জিকা, ভোল, জহা ধান, মাছ, তামোল পাণ, শাক আদি। ধন্যবাদ।